যাও যাও তোমার এই বাচ্চার নাম কি? না থাক খাওয়া হ্যাঁ সুমাইয়া কক কি হৈছে কৈছে মানে আজি দুপৰীয়া 12টামান বজাত এই আমাৰ চুবুৰীয়া গাঁৱৰ ঘৰৰে এই তিনিজনী ছোৱালী গা ধুবলৈ আহিছে ফিচাৰীত গা ধুবাইছিলে ফিচাৰীত গা ধুবলৈ আহিছে গা ধুবলৈ গৈ পিছত ইহঁতে সাঁতুৰিব নাজানে সিহঁতে এই পানীৰ মাজত গৈ সোমাই গ'ল তিনিজনী সোমাই গ'ল পিছত এই ওচৰতে কাম কৰি আছিল ওচৰত কাম কৰি থকা মানুহে গম পালে সিহঁতে পানীত যেতিয়া হাতেৰে হেৰি কৰি আছে তেতিয়া গম পাই নামিলে নামি সেই তিনিজনক উঠালে উঠাই ততালিকা কৰি হস্পিটেললৈ লৈ গ'ল দগাঁও পিচিত লৈ গ'ল দগাঁৱৰ পৰা পিছত ৰেফাৰ কৰিলে মৌকুলি হস্পিটেললৈ মেডিকেললৈ নিলে তাতে এজন ঢুকাল সুমায়া বুলি দেউতাৰ নাম আমিনুল এই সুমায়া ছোৱালীজনী ঢুকাল আৰু এজন হস্পিটেলত এতিয়া ট্ৰিটমেণ্ট হৈ আছে আৰু এজন ট্ৰিটমেণ্ট হৈ পিছত ঘৰত আহিলে এতিয়া আমি এইখিনি বিচাৰোঁ যাতে এই যোনজন ডেথ হৈ গ'ল মৰিলে সেইখিনি আমাৰ বিভাগীয় তৰফৰ পৰা যিখিনি কৰণী আছে সেইখিনি কৰি আমাৰ মৃতদেহটো আমাৰ অভিভাৱক চমজাই দিলে